ছাত্ৰ ছাত্ৰীসকল, আজি আমি পঢ়িব লগা বিষয় হ'ল গোলাকাৰ দাপোনৰ দ্বাৰা প্ৰতিবিম্ব গঠন। গোলাকাৰ দাপোনত কেনেদৰে প্ৰতিবিম্ব গঠন হয় সেই বিষয়ে পঢ়াৰ আগত আৰু কেইটামান সংজ্ঞা জানি লওঁ আহা। আৰু কেইটামান বুলি কিয় কৈছোঁ গম পাইছাই চাগে। পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণৰ প্ৰথম খণ্ড ভিডিঅ'টিত কেইটামান সংজ্ঞা দিয়া হৈছে। আজি তাৰ পিছৰ পৰাহে আৰম্ভ কৰিম, গতিকে গোলাকাৰ দাপোন সম্পৰ্কে জানিবলগীয়া থাকিলে প্ৰথম খণ্ডৰ ভিডিঅ'টি চাই ল'ব পাৰিবা। এতিয়া আচল কথালৈ আহোঁ। আজি আমি প্ৰথমে জানি লওঁ আহা পোহৰ ৰশ্মিৰ প্ৰকৃতি। পোহৰ ৰশ্মিৰ প্ৰকৃতি তিনি প্ৰকাৰৰ দেখা যায়: সমান্তৰাল ৰশ্মি, অভিসাৰী ৰশ্মি আৰু আনটো হ'ল অপসাৰী ৰশ্মি। পোহৰৰ সমান্তৰাল ৰশ্মি বুলিলে তোমালোকে জানাই, এই বিষয়ে বিশেষ বুজাবলগীয়া নাই। আৰু অভিসাৰী বা অপসাৰী ৰশ্মি সম্পৰ্কে ইয়াৰ আগৰ ভিডিঅ'টিত কোৱা হৈছে যদিও পুনৰ সোঁৱৰাই দিছোঁ চোৱা। তোমালোকে অতি সহজে বুজিব পৰাকৈ মই তোমালোকক অভিসাৰী আৰু অপসাৰী ৰশ্মি দেখুৱাইছোঁ চোৱা। আতচি কাঁচ এখনত সূৰ্যৰ ৰশ্মি পেলালে সূৰ্যৰ বিপৰীত ফালে এটা বিন্দুত ৰশ্মিসমূহ একত্ৰিত হয়, আৰু সেই বিন্দুত যদি এখন কাগজ বা এখিলা শুকান পাত ৰাখা তেতিয়া সেই স্থানটো জ্বলি যাব। এনেদৰে অহা পোহৰৰ শক্তিশালী এই ৰশ্মিসমূহ যি বিন্দুত কেন্দ্ৰীভূত হয় সেই স্থানটো জ্বলি যায়। এনেদৰে এটা বিন্দুত কেন্দ্ৰীভূত হোৱা পোহৰৰ ৰশ্মিসমূহেই হ'ল অভিসাৰী ৰশ্মি। আকৌ চোৱা, আন্ধাৰত টৰ্চ লাইট এটা জ্বলালে পোহৰৰ ৰশ্মিসমূহ এই চিত্ৰখনত দেখাৰ দৰে বিয়পি পৰে। এয়া হ'ল অপসাৰী ৰশ্মি। টৰ্চৰ পোহৰৰ দৰে উৎসৰ পৰা চাৰিওফালে আঁতৰি যোৱা পোহৰৰ এনে ৰশ্মিসমূহেই হ'ল অপসাৰী ৰশ্মি। ইয়াৰ পিছত প্ৰতিবিম্বৰ বিষয়ে জানো আহা। দাপোন বা লেন্সৰ দ্বাৰা পোহৰৰ প্ৰতিফলন বা প্ৰতিসৰণৰ সহায়ত সৃষ্টি হোৱা লক্ষ্যবস্তুৰ অনুৰূপ আকৃতিৰ গঠনেই হ'ল প্ৰতিবিম্ব। একেবাৰে সহজে বুজিব পৰাকৈ কৈছোঁ চোৱা। আমি সচৰাচৰ ব্যৱহাৰ কৰি থকা দাপোনৰ সন্মুখত থিয় হ'লে দাপোনত নিজৰ যিটো অনুৰূপ চেহেৰা দেখা পাবা সেইটোৱে হ'ল প্ৰতিবিম্ব। প্ৰতিবিম্বৰ সংজ্ঞাটো কিন্তু তোমালোকে এনেদৰে মনত ৰাখিব লাগিব: কোনো বিন্দুৰ পৰা অপসাৰী পোহৰৰ ৰশ্মি যেতিয়া প্ৰতিফলন বা প্ৰতিসৰণৰ কাৰণে অন্য এক বিন্দুত মিলিত হয় অথবা অন্য কোনো বিন্দুৰ পৰা অপসাৰিত হৈ অহা যেন লাগে, তেতিয়া এই দ্বিতীয় বিন্দুটোক প্ৰথম বিন্দুটোৰ প্ৰতিবিম্ব বোলা হয়। প্ৰতিবিম্ব দুই প্ৰকাৰৰ হ'ব পাৰে: সৎ প্ৰতিবিম্ব আৰু অসৎ প্ৰতিবিম্ব। এতিয়া আমি প্ৰথমে সৎ প্ৰতিবিম্বৰ বিষয়ে জানো আহা। পোহৰৰ ৰশ্মিৰ প্ৰতিফলন বা প্ৰতিসৰণৰ পিছত ৰশ্মিৰ প্ৰকৃত কটাকটিৰ ফলত সৎ প্ৰতিবিম্ব গঠন হয়। ৰশ্মি চিত্ৰৰ সহায়ত আমি এনেদৰে দেখুৱাব পাৰোঁ চোৱা। কোনো বিন্দুৰ পৰা অহা পোহৰৰ ৰশ্মি প্ৰতিফলন বা প্ৰতিসৰিত হয় যদি কোনো বিন্দুত মিলিত হয়, তেন্তে এই দ্বিতীয় বিন্দুটোক, তাৰমানে এই লক্ষ্যবস্তুটো হ'ল প্ৰথম বিন্দু আৰু এই প্ৰতিবিম্বটো হ'ল দ্বিতীয় বিন্দু, তেতিয়াহ'লে এই দ্বিতীয় বিন্দুটোক এই প্ৰথম বিন্দুটোৰ সৎ প্ৰতিবিম্ব বোলা হয়। সৎ প্ৰতিবিম্ব পৰ্দাত ধৰিব পাৰি। অৱতল দাপোন আৰু উত্তল লেন্সত সৎ প্ৰতিবিম্ব গঠন হয়। অৱতল দাপোনত গঠন হোৱা এয়া সৎ প্ৰতিবিম্ব। সৎ প্ৰতিবিম্ব ওলোটাকৈ দেখা যায়। লেন্সত গঠন হোৱা প্ৰতিবিম্ব মই ইয়াত নেদেখুৱাওঁ, কাৰণ যেতিয়া লেন্সৰ পাঠ আমি পঢ়িম তেতিয়া সেই বিষয়ে আলোচনা কৰা হ'ব। ইয়াৰ পিছত আহিল অসৎ প্ৰতিবিম্ব। পোহৰ ৰশ্মিৰ প্ৰতিফলন বা প্ৰতিসৰণৰ পিছত ৰশ্মিৰ আপাত কটাকটিৰ ফলত অসৎ প্ৰতিবিম্ব গঠন হয়। ৰশ্মি চিত্ৰৰ দ্বাৰা আমি এনেদৰে দেখুৱাব পাৰোঁ চোৱা। কোনো বিন্দুৰ পৰা অহা পোহৰৰ ৰশ্মি প্ৰতিফলিত বা প্ৰতিসৰিত হয় যদি আন কোনো বিন্দুৰ পৰা অপসাৰিত হৈ অহা যেন লাগে, তেনেহ'লে এই দ্বিতীয় বিন্দুটোক প্ৰথম এই বিন্দুটোৰ অসৎ প্ৰতিবিম্ব বোলা হয়। অসৎ প্ৰতিবিম্ব পৰ্দাত ধৰিব নোৱাৰি। এই অসৎ প্ৰতিবিম্ব সদায় থিয় দেখা যায়। উত্তল দাপোন, সমতল দাপোন আৰু অৱতল লেন্সত অসৎ প্ৰতিবিম্ব দেখা যায়। এতিয়া আমি ৰশ্মি চিত্ৰৰ সহায়ত গোলাকাৰ দাপোনে কেনেদৰে প্ৰতিবিম্ব গঠন কৰে চাওঁ আহা। গোলাকাৰ দাপোনত ৰশ্মি চিত্ৰ অংকন কৰাৰ 4টা নিয়ম আছে। এই 4টা নিয়মৰ যিকোনো দুটা নিয়ম, অৰ্থাৎ দুডাল প্ৰতিফলিত ৰশ্মিয়ে পৰস্পৰ কটাকটি কৰা স্থানতে আমি প্ৰতিবিম্ব অংকন কৰিব পাৰোঁ। তেতিয়াহ'লে প্ৰথমে সেই নিয়মকেইটা জানি লওঁ আহা। প্ৰথম নিয়মটো হ'ল মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মি প্ৰতিফলনৰ পিছত অৱতল দাপোনৰ ক্ষেত্ৰত ফকাছৰ মাজেদি যায় বা উত্তল দাপোনৰ ক্ষেত্ৰত ফকাছৰ পৰা অপসাৰী হোৱা যেন লাগে। এই নিয়মটো বুজাত সহজ কৰি দিছোঁ চোৱা। এই অৱতল দাপোনখনৰ এই মুখ্য অক্ষডালৰ সমান্তৰালকৈ এই ৰশ্মিটো আহি এই দাপোনখনত প্ৰতিফলিত হৈ প্ৰথম নিয়মৰ মতে এই প্ৰতিফলিত ৰশ্মিটো মুখ্য ফকাছৰ মাজেৰে পাৰ হৈ গৈছে। তেনেদৰে উত্তল দাপোনৰ ক্ষেত্ৰত
মুখ্য অক্ষৰ সমান্তৰালকৈ অহা এই আপতিত ৰশ্মিডাল দাপোনত প্ৰতিফলিত হৈ আঁতৰি যাব, কিন্তু দেখাত এনেকুৱা লাগিব যেন মুখ্য ফকাছ Fৰ পৰাহে ওলাই গৈছে বা অপসাৰী হৈছে। এতিয়া 2 নম্বৰ নিয়মটো চোৱা। অৱতল দাপোনৰ ক্ষেত্ৰত ফকাছৰ মাজেদি যোৱা ৰশ্মি বা উত্তল দাপোনৰ ক্ষেত্ৰত ফকাছৰ দিশে অগ্ৰসৰ হোৱা ৰশ্মি প্ৰতিফলনৰ পিছত মুখ্য অক্ষৰ সমান্তৰাল হ'ব। অৰ্থাৎ এই পোহৰৰ ৰশ্মিডাল মুখ্য অক্ষৰ এই ফকাছ বিন্দুটোৰ মাজেদি আহি এই অৱতল দাপোনখনত প্ৰতিফলিত হৈ মুখ্য অক্ষৰ সমান্তৰালকৈ উভতি গৈছে। আকৌ এই উত্তল দাপোনখনৰ ক্ষেত্ৰত ফকাছৰ দিশে অহা এই ৰশ্মিডাল দাপোনৰ প্ৰতিফলক পৃষ্ঠত প্ৰতিফলিত হৈ এই মুখ্য অক্ষৰ সমান্তৰালকৈ উভতি গৈছে। এতিয়া 3 নম্বৰ নিয়মটো চোৱা। অৱতল দাপোনৰ ক্ষেত্ৰত ভাঁজ কেন্দ্ৰৰ মাজেদি যোৱা ৰশ্মি বা উত্তল দাপোনৰ ক্ষেত্ৰত ভাঁজ কেন্দ্ৰৰ দিশে অগ্ৰসৰ হোৱা ৰশ্মি প্ৰতিফলনৰ পিছত একে পথেদি ঘূৰি আহিব। অৰ্থাৎ এই অৱতল দাপোনখনত এই ভাঁজ কেন্দ্ৰ চিৰ মাজেদি অহা আপতিত ৰশ্মিডাল দাপোনখনৰ প্ৰতিফলক পৃষ্ঠত প্ৰতিফলন ঘটি পুনৰ এই ভাঁজ কেন্দ্ৰ চিৰে প্ৰতিফলিত ৰশ্মিডাল উভতি গৈছে। আৰু একেদৰে এই উত্তল দাপোনখনতো ভাঁজ কেন্দ্ৰ চিৰ দিশে অগ্ৰসৰ হোৱা এই আপতিত ৰশ্মিডাল উত্তল দাপোনখনৰ প্ৰতিফলক পৃষ্ঠত প্ৰতিফলিত হয় অহা বাটেৰে উভতি গৈছে। অৰ্থাৎ ভাঁজ কেন্দ্ৰ এই চিৰ পৰা উভতি অহা যেন লাগিছে। এতিয়া একেবাৰে শেষৰ 4 নম্বৰ নিয়মটো চোৱা। এই নিয়মমতে মুখ্য অক্ষৰ সাপেক্ষে হেলনীয়াকৈ দাপোনৰ মেৰু অৰ্থাৎ পি বিন্দুলৈ অহা ৰশ্মি অৱতল দাপোনৰ ক্ষেত্ৰত বা উত্তল দাপোনৰ ক্ষেত্ৰত হেলনীয়াকৈ প্ৰতিফলিত হ'ব। আপতিত আৰু প্ৰতিফলিত ৰশ্মিয়ে আপতন বিন্দু পিত প্ৰতিফলনৰ সূত্ৰসমূহ মানি মুখ্য অক্ষৰৰ লগত সমান সমান কোণ উৎপন্ন কৰিব। তেতিয়াহ'লে এই ৰশ্মি চিত্ৰ দুটা চাই কথাখিনি পুনৰ বুজিবলৈ যত্ন কৰোঁ আহা। এই অৱতল আৰু উত্তল দাপোন দুখনত একেই নিয়ম দেখা গৈছে। অৰ্থাৎ দুয়োখন দাপোনতে মেৰু পি লৈ অহা আপতিত ৰশ্মিডাল প্ৰতিফলনৰ পিছত মেৰু পিৰ পৰা হেলনীয়াকৈ প্ৰতিফলিত ৰশ্মিডাল আঁতৰি গৈছে। আৰু আমি পোহৰৰ প্ৰতিফলনৰ সূত্ৰত যে পাইছিলোঁ আপতন কোণ সমান প্ৰতিফলন কোণ, সেয়া ইয়াত দেখা গৈছে। অৰ্থাৎ এইডাল আপতিত ৰশ্মি আৰু এইডাল প্ৰতিফলিত ৰশ্মি, পি হ'ল আপতন বিন্দু আৰু চি পি অভিলম্ব। এতিয়া কোণমাপ যন্ত্ৰৰে জুখি চালে দেখিবা এই আই কোণটোৰ মান এই আৰ কোণটোৰ মান সমান। অৰ্থাৎ আই কোণ সমান আৰ কোণ, মানে আই কোণ হ'ল আপতন কোণ আৰু এই আৰ কোণ হ'ল প্ৰতিফলন কোণ। অৰ্থাৎ পোহৰৰ প্ৰতিফলনৰ সূত্ৰ মনা ইয়াত দেখা গৈছে। এতিয়া আমি এই যে 4টা নিয়ম শিকিলোঁ তাৰ যিকোনো 2টা নিয়ম প্ৰয়োগ কৰি অৰ্থাৎ দুডাল প্ৰতিফলিত ৰশ্মিয়ে পৰস্পৰ কটাকটি কৰা স্থানতে কেনেদৰে প্ৰতিবিম্ব গঠন হয় আমি ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত আলোচনা কৰিম।